কালিত আমাৰ এজন ডক্টৰক আসল্ট কৰা হৈছিল। এইটো এতিয়া ইনভেষ্টিগেশ্যন প্ৰায় সম্পূৰ্ণ হৈছে। এই ইনভেষ্টিগেশ্যনৰ অগ্ৰগতি লাভ কৰিবলৈ আৰু যিটো আমি চাৰ্জশ্বিটৰ প্ৰক্ৰিয়া যিটো থাকে সেইটো ছুপাৰভাইজ কৰিবলৈ আজি মই ইয়াত আহিছিলোঁ। চাৰ্জশ্বিট প্ৰায় ৰেডি হৈছে আৰু মই ভাবোঁ যে অহাকালি আমি মাননীয় আদালতত সেই চাৰ্জশ্বিটটো ফাইল কৰিব পাৰিম। তাত 36 জন একিউজ আছে, তাত 3 জন মাইনাৰ্ছ ইন কনফ্লিক্ট উইথ ল আৰু 33 জন এডাল্টছ। চাৰ্জশ্বিট অহাকালি আমি কোৰ্টত ফাইল কৰিবলৈ সাজু হৈছোঁ। স্যার কিমান পৃষ্ঠা জোড়া চার্জশিট? এইটো আপুনি SP চাহাবক সুধি ল'ব, তেখেতে ডিটেইলছ। স্যার এই ঘটনাত গোটেইকেইটাই 21 যিবিলাক আছে গোটেইকেইটাই এৰেষ্ট কৰা হৈছে নেকি? এৰেষ্ট কৰা হৈছে, এৰেষ্ট কৰি আৰু বাকী নাই স্যার? এতিয়া সদ্যহতে বাকী নাই।